Hey guys, welcome back to another video. আশা কৰিছো সকলোৰে ভাল। আজি আপোনালোকক আমি নতুন ৰেষ্টুৰেণ্ট এখন লাইছো তালে লৈ যাম। পাছফালৰ চাগে অলপমান ভিউটো দেখি গম পাইছে ৰেষ্টুৰেণ্টখন কোনখন। এতিয়া আমি দেখাম আমি বৰুৱা চাৰিআলিৰ পৰা আহোঁতে এই সাইডে দি আপোনাৰ লুইট ভেলি ফালে দি আহি ৰাইট হেণ্ড সাইডে বুলি কম, ৰাইট হেণ্ড সাইডে পৰিব আপোনালোকে যদিহে লুইট ভেলি সাইডে দি আহে। আৰু এতিয়া আপোনালোকে এইফালে গৈ ৰাইট হেণ্ড সাইডে এখন আমি পালোহি অলমোষ্ট ৰেষ্টুৰেণ্টখন। এইখন আপোনাৰ Daucus এথনিক ৰেষ্টুৰেণ্ট এণ্ড কেফেও আছে আপোনাৰ ৰেষ্টুৰেণ্ট হয়। মইতো যোৱাই নাই, মানুহজন আগতে সোমালি ৰ'ব। এতিয়া মই সোমাই পেলাই আপোনালোকক এণ্ট্ৰেঞ্চটো দেখাম। এইটো আপোনাৰ এণ্ট্ৰেঞ্চটো, এইটো হলটো। এইটো আপোনালোকে চাগে মন কৰিছিলে আগতে লেট নাইট কেফে বুলি এটা ঘৰ আছিলে, সেইটোৱে আপোনাৰ মডিফাইড কৰা হ'ল। এতিয়া এইটো এণ্ট্ৰেঞ্চ হয়। এইটো ফাৰ্ষ্ট ডোৰটো সোমাই পেলাই আপোনাৰ ৰিচেপশ্যনিষ্ট আৰু এয়া আপোনাৰ বহিব পৰা চোফা এখন আছে। আৰু এইটো আপোনাৰ ডেক'ৰেশ্যন বিৰাট ধুনীয়া লাগিছে, একদম হোৱাইটত আছে, ক্ৰীম আছে। আপোনাৰ ডেক'ৰেশ্যনৰ কালাৰ ইউজ কৰিছে হোৱাইট, অলিভ গ্ৰীণ, ব্লু, ব্ৰাউন, বাছ কিন্তু বিৰাট ধুনীয়া লাগিছে। এতিয়া সোমাই পেলাই ৰাইট হেণ্ড ছাইডে গ'লে আমি কিটচেনটো পাম তেওঁলোকৰ। তাৰপিছত এইপিনে যে মানুহজন সোমাই আহিছে সেই মানুহজনৰ আপোনাৰ ফালেদি আমি যদি যাওঁ কেফেখন আমি পাম। আপোনাৰ ভিতৰলৈ গ'লে ৰেষ্টুৰেণ্টখন হয় আৰু এইটো ছাইডে আপোনাৰ কেফেখন। এয়া আপোনাৰ কেফে আৰু আপোনাক গোটেই ভিউটো দেখাইছোঁ। আপোনাৰ কেফেখন অৰ্থাৎ আপোনাৰ এখন মিৰ'ৰ, এয়া মই মিৰ'ৰ দেখিলেতো মই চাব লাগিবই। এয়া আপোনাৰ এটা ভিউ আছে, ইমান ধুনীয়া ৱালপেপাৰখন, তাত ফটো এটা লাগিব। এতিয়া সোমাই পেলাই আপোনাৰ কেফে ছিটিঙৰ কাৰণে এইখন ৰাখিছে, এইটো স্মকিং জ'ন হয়। আৰু আপুনি ইয়াত কেফে অৰ্ডাৰ দিলে আপোনালোকে ইয়াতো খাব পাৰিব। ভিতৰতো আপোনালোকে কেফে অৰ্ডাৰ লয়, কিন্তু ইয়াত মানে অনলি কেফে বুলি আহিলে ইয়াত বহিব পাৰিব। তাৰপিছত আপোনাৰ ফটোখনটো দেখাব লাগিবই, এখনতো ফটো মাষ্ট বি ইয়াত। এখন ফটো তোলা হৈ গ'ল। এতিয়া নেক্সট আমি ইয়াৰ পৰা বাহিৰলৈ ওলাই ৰেষ্টুৰেণ্টখনৰ ভিতৰত সোমাম। এতিয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰত আকৌ য'ৰ পৰা আহিছিলোঁ এতিয়া ধৰিব পাৰিছেই চাগে, সেইফালেদি সোমাই গৈছোঁ। এতিয়া আপোনালোকৰ ভিতৰতো চাম, ইণ্টেৰিয়ৰ ডেক'ৰেশ্যনটো। এইফালে গৈ আপোনাৰ একদম চিধা আমি প্ৰথম যোনফালৰ পৰা সোমাইছিলোঁ সেইফালৰ পৰা চিধা আহি পেলাই লুকটো অলমষ্ট এনেকুৱা বিৰাট ভাল লাগিছে। মাইল্ড কালাৰ্ছ, ব্লু এণ্ড হোৱাইট কম্বিনেশ্যন, ভেৰি ভেৰি বিউটিফুল। তাৰপিছত আপোনাৰ এইফালে আপোনাৰ ৱাছৰুম হয়। ৱাছৰুমটো এইটো চাইডে আছে, তাতো মিৰ'ৰ। ইয়াত মানে মিৰ'ৰ আপোনাৰ চবফালে সাংঘাতিককৈ লগাইছে আৰু বিৰাটেই ধুনীয়া কালাৰফুল লাগিছে আৰু স্পেচটো বহুত ডাঙৰ লাগিছে। এতিয়া আমি ওপৰলৈ যাম, ওপৰত কি আছে চাম। ওপৰত আপোনাৰ এনেকুৱা বুক ষ্টেণ্ড এনেকৈ ৰাখিছে, দেখাম। আৰু আপোনাৰ ওপৰৰ পৰা এনেকৈ মিৰ'ৰ আপোনাৰ ৰাখিছে, একচুৱেলি গ্লাছ ৰাখিছে। গ্লাছৰ পৰা আমি তললৈ ভিউটো চাব পাৰোঁ। ইয়াত আপুনি ভিউ এনজয় কৰি পেলাই আপোনাৰ কফি এনজয় কৰিব পাৰে, নহবা আপুনি অলপমান ভিতৰৰ ছাইডে যদি থাকে ৰাউণ্ড চেয়াৰ আছে, ৰাউণ্ড চেয়াৰটো আপুনি নিজৰ কফি এনজয় কৰিব পাৰে। এইটো আপোনাৰ বুক ছেল্ফটো বিৰাটেই ভাল দেখিছোঁ। বুক ছেল্ফটো মিৰ'ৰ ডেক'ৰেশ্যন দেখিছে, ছেইম মিৰ'ৰ ষ্টাইলে দিছে আৰু ৱালত ইয়াত ডেক'ৰেশ্যন কৰিছে, পিকচাৰ্ছ ৰাখিছে। খালি আমি ইয়াত ওপৰত নবহিলোঁ, ইমান এটা ভাল নালাগিলে, সেইটো কাৰণে আমি একদম তলত আপোনাৰ এটা ৰুম আছিলে 4 টেবলছ, তাত আমি ডিচাইড কৰিলোঁ তাতে আমি ডাইন কৰিম। এতিয়া মিৰ'ৰ দেখিছে, ষ্টাইলবোৰ ছেইম, খালি বিৰাট ধুনীয়াকৈ প্লেচমেণ্টটো কৰিছে। ইণ্টেৰিয়ৰ ডিজাইনটো বিৰাট ধুনীয়া হৈছে। ফটো ষ্টুডিঅ'টো ইয়াত বিৰাটেই ভাল উঠিব, কিন্তু ওপৰৰ আপোনাৰ দেখিছে লাইটনিং, চবফালে লাইট পূৰা ব্ৰাইট হয়। হোৱাইটতে আপুনি যদি লাইট দিছে কিমান ব্ৰাইট হয়। ফটোটো মাৰিব লাগিবই, কোনো কথা নাই, সেইটোৱে ফটো মেইন। তাৰপাছত আমি এতিয়া আপোনাৰ এইখিনি আপোনাৰ মেনুখন আপোনাৰ একদম মোটা ডাঠ কাগজৰ এখনত দেখিছে, বিৰাট ভাল লাগিছে দেই। ষ্টাইলটো ভাল লাগিছে, মেইনটেনেঞ্চটো বহুত ধুনীয়া কৰিছে। তাৰপিছত ইয়াত আপোনাৰ ৰেষ্টুৰেণ্টত যিমান আছিলে আপোনাৰ মেনুখন চব ইয়াত আছে। কেফে মেনুও বেলেগকৈ আছে আৰু আপোনাৰ ৰেষ্টুৰেণ্টৰ মেনুও বেলেগ হয়, দুটাই বেলেগ। আৰু আপোনাৰ নেক্সট আকৌ ফটো আহিব, ফটো মাৰিবই লাগিব, কোনো কথাই নাই। খালি আপোনাৰ এতিয়া অলপ দেৰি ৰ'ব লগা হ'ল। তাৰপিছত আমাৰ এইটো আপোনাৰ লাঞ্চৰ কাৰণে গৈছিলোঁ। লাঞ্চৰ কাৰণে এতিয়া যিহেতু শাওণ মাহ কৈছিলোঁ আপোনালোকৰ লাষ্ট ভিডিঅ'টোত চিকেন নচলিব, সেইকাৰণে মঞ্চুৰিয়ান, তাৰপিছত চিজৱান ফ্ৰাইড ৰাইচ আৰু ল'লে আপোনাৰ চিকেন চাওমিন। নুডলছ খাই ভাল পায়, লাঞ্চৰ কাৰণে বোলে মেইন কৰ্চ সদায় ঘৰত খাই থকা হয়, আজি অলপ এক্সট্ৰাকৈ বেলেগ খাই চাওঁ বুলিয়ে লোৱা হ'ল। টেষ্টি আছিলে, অকণমান স্পাইচি আছিলে, চিজৱান যিহেতু দিছিলোঁ, কিন্তু বিৰাট টেষ্টি আছিলে দেই। গোটেই কৰ্চটো ভাল আছিলে, বেয়া বুলি ক'ব নোৱাৰোঁ, বিৰাট ধুনীয়া টেষ্টি হয়। কোনোবাই যদি খাব বিচাৰে টেষ্ট কৰিবলৈ যাব পাৰে। আফটাৰ ডেট আমি এতিয়া কেফেখনলৈ ঘূৰি আহিলোঁ, আমাৰ লাঞ্চ হৈ গ'ল যেতিয়া। এতিয়া ভাবিছোঁ অলপমান চুইট ডিছ কিবা এটা ট্ৰাই কৰি লওঁ। তাৰ আগতে দেখাওঁ আপোনাক কেফে ছাইডৰ পৰা আমি যেতিয়া ওলাই আহিছোঁ, সোমাওঁতে মেইন এণ্ট্ৰেঞ্চেদি সোমাইছিলোঁ, এতিয়া ওলাওঁতে আমি কেফে ছাইডেদি ওলাই আহিছোঁ। কেফে ছাইডেদি ওলাই পেলাই এইটো অলপমান কেফে লুকটো
আপোনাৰ কেফে কাৰণে বহিবলৈ তাত আছে এয়া আপোনাৰ কেফেখন ইয়াত আপোনাৰ সুইট ডিশেছ কিবা কিবি আছে ভালকৈ ইমান নাছিলে খালী আছিলে অলমষ্ট আমি যাওঁতে মষ্ট প্ৰবেবলি তেওঁলোকে ৰিফিল কৰা নাই কিন্তু আপোনাৰ ডোনাট কেকছ এণ্ড অল ডেট আছে অলৰেডি আমি ফুল হৈ আহিছিলোঁ সেইটো কাৰণে আমি বেছি নল'লোঁ অকল চকলেট মিল্ক শ্বেক আৰু ৰামবল এটা ল'লোঁ বাছ আৰু যে নাই আৰু দেই নোৱাৰি এইটো ফাউণ্টেইনটো অলৰেডি অ'পেন কৰি থোৱা আছে লাষ্ট বাট নট দ্য লিষ্ট যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ